স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লে। আজি মই আপোনালোকক দেখুৱাম মোৰ কেইজনমান মেখেলা চাদৰ আৰু এই মেখেলা চাদৰ কেইযোৰ বনাইছো মই শাড়ীৰ পৰা। আচলতে মই শাড়ী পিন্ধিবলৈ বেয়া পাওঁ, সেইবাবে মই প্ৰায়ে মেখেলা চাদৰ বনাই লওঁ। যদি আপোনালোকে চাব বিচাৰে কেনেকুৱাকৈ মই শাড়ীৰ পৰা মেখেলা চাদৰ বনাইছো তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই পিছত এটা ভিডিঅ' দিম তেনেকুৱা। আজি কিন্তু মই তেনেকুৱাকৈ দেখুওৱা নাই, আজি মাত্ৰ মই কাপোৰ কেইযোৰহে দেখুৱাইছো। ভিডিঅ'টো শেষলৈ চাই থাকিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি প্ৰথমবাৰৰ কাৰণে আপুনি মোৰ চেনেলটো চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেলটো হিট কৰি অল কৰি দিব। প্ৰথমতে মই দেখুৱাইছোঁ এইযোৰ কাপোৰ। এই শাড়ীখন মই লৈছিলোঁ এবাৰ বিহুত। শাড়ীখনৰ কালাৰটো খুব ভাল লাগিল, সেইবাবে মই লৈছিলোঁ। কিন্তু পিন্ধিবলৈ মই আগতেও কৈছোঁ যে মই শাড়ী পিন্ধিব ভাল নাপাওঁ, সেইবাবে পিছত এনেকুৱাকৈ কাটি মই মেখেলা চাদৰ বনাই লৈছোঁ। এয়া মই দেখুৱাই দিছোঁ। আগফালে এনেকুৱাকৈ জইন কৰিছোঁ আৰু একেধৰণে পিছফালেও জইন কৰিছোঁ। শাড়ীখন সঁচাকৈ মোৰ বহুত ভাল লাগে আৰু বিশেষকৈ ইয়াৰ কালাৰটো খুব ভাল লাগে। এতিয়া মই মেখেলা চাদৰ কৰি পিন্ধি থাকোঁ এই কাপোৰযোৰ, আৰু বেছিভাগে দেখিলে সোধে শাড়ী নে মেখেলা চাদৰ। কেনেকুৱা লাগিছে জনাব। এইখন মেখেলাখনো ধুনীয়াকৈ মিলাই চিলোৱা গৈছে। এই মেখেলাখনত এনেকুৱা এটা এক্সট্ৰা পটি ৰৈ গৈছিল শাড়ীখনৰ পৰা, আৰু সেইটো পিছত তলত লগাই দিয়া হৈছে। এই শাড়ীখনো মই বৰ ভাল পাওঁ। এইখন শাড়ী মোৰ মাৰ দেউতা, মানে মোৰ শহুৰ দেউতা আৰু মায়ে পুৰীত গৈছিল আৰু তাৰ পৰা আনিছে। কিন্তু মই শাড়ীখন শাড়ী কৰি পিন্ধিব নোৱাৰিলোৱে। এই পটিটো অকণমান ডাঙৰ হয় আৰু সেইবাবে মই পিন্ধিব অকণমান দিগদাৰ পাওঁ। কিন্তু শাড়ীখন ভাল লাগে, পিন্ধিবৰ মন গৈ আছিল, সেইবাবে মই কাটি এনেকুৱাকৈ চাদৰ মেখেলা বনাই লৈছোঁ। মোৰ পিন্ধিবলৈ বহুত সুবিধা হয়। আৰু এইখন মেখেলাখনত শাড়ীখনৰ পৰা এই ফুলকেইটা উলিয়াই লগাই দিছোঁ। ফুল কম হৈছে, এই তিনিটাই আছে, সেইবাবে মই যাতে মেখেলাখন জাপি লওঁতে সন্মুখৰ ফালে পৰে তেনেকুৱাকৈ মিলাই লৈছোঁ। আৰু তলত এই পটিটো মই কিনি আনি লগাই দিছোঁ। এয়া পিছফালে লগোৱা নাই, মাত্ৰ আগৰ চাইডকেইটাত লগাইছোঁ। এইখন শাড়ী বহুত পুৰণি। এইখন শাড়ী মা এজনী বাইদেৱে গিফ্ট কৰিছিল, পিছত মই লৈ আহিলোঁ শাড়ীখন। আৰু শাড়ীখন বহুত চিম্পল হয় আৰু অকণমান বেছি দীঘলীয়া শাড়ীখন, সেইবাবে মই পিন্ধিবলৈ অসুবিধা পাওঁ। আৰু কাটি মই এনেকুৱাকৈ চাদৰ মেখেলা কৰি লৈছোঁ। আৰু বেছি কাপোৰ থকাৰ বাবে চাদৰখনত দুইটা মূৰে এনেকুৱাকৈ দিছোঁ কোচ কৰি। এতিয়া অকণমান দেখিবলৈও ভাল লাগিছে। আৰু কোনে কোনে মোৰ নিচিনা শাড়ী পিন্ধিবলৈ বেয়া পায় জনাবচোন বাৰু কমেণ্ট কৰি।
সন্মুখৰ ফালে মই পিকো কৰি দিছোঁ, সেইবাবে দেখিবলৈ আৰু অলপ ভাল লাগিছে। এইবাৰ দেখুৱাইছোঁ এইযোৰ কাপোৰ, আৰু এইযোৰ কাপোৰ মই বাজাৰ ইণ্ডিয়াৰ পৰা লৈছিলোঁ, মানে শাৰী কৰি, আৰু এতিয়াতো মেখেলা চাদৰ বনাই ল'লোঁ। এইখন চাদৰ, এই শাৰীখনৰ লগত যিকোনো ধৰণৰ ব্লাউজ পিন্ধিব পাৰি। আৰু এইখন মেখেলা, শাৰীখন চিম্পল হয়, কিন্তু পিন্ধিলে ভাল লাগে কালাৰকেইটাৰ কাৰণে।